ৱাইপছ দিব নেকি? মোৰ বাইক দিম মানে কথাটো এনেকা আছে। এইটো ল'ৰাটোৰ নাম কত? মোৰ টুটন দাস হয় না। টুটন দাস। আজি তোৰ দোকান বন্ধ কৰি আছো আমি না। কি আছিলে গেৰেজ সুখান জানতে হা সুখান জান কাৰ্বি আংলংতে গেৰেজ চলাই তই না। মানে কাহানী কি হৈছিলে আজি তাৰ দোকান বন্ধ হৈছে কি কাৰণে ক'লেতো পাগলমেন বুলি ফেচবুকত আছে। পাগলমেন সি নাওজানৰ হয় ডিফুতে ৰুম ভাড়া থাকে বোলে হা। পেপচি কোকা কোলা কিবা ঠাণ্ডা ৱাণ্ডা পানী ৱানী শুনিছো নহয় তই জানে ভাই চব জানে। অভাৰ স্মাৰ্ট নহবি মই ক'লো তো মানে সি অলপমান দিন আগতে 5টামান ভিডিঅ' বনাইছিলে। আমাৰ শ্বিলঙৰ পৰা কোন হয় আমি নাজানে, কি ট্ৰাইবৰ হয় এইটোও আমি নাজানো, খাচিয়া হয় না গাৰো হয় না কি হয় নাজানো এইটো। কিন্তু দুইজনী ছোৱালী একজন ল'ৰা হিন্দী বাইবেল ধৰি আহিছে এনে ৱাকিং যাইছিলে বোলে। হেঁতি একটা ভিডিঅ' বনাইছিলে। এইটো ভিডিঅ'তে কি কৈছিলে পাগলমেনটো ধৰ্মৰ নামত কিবা কৈছে। ধৰ্মৰ নামত কিবা কৈছে। ধৰ্মৰ নামত কিবাই হওক পাগলমেন বা তাৰ দায়িত্ব নহয় না এইটো ধৰ্মৰ এইটো কিবা কৰিবলৈ ধৰ্মৰ কথা কবলৈ তাৰ একো ৰাইট নাই না। সিহঁতে কিবা বাইবেল কলেজ পৰা আহিছে হবলা। এনেকাতো কিমান পণ্ডিত ফুৰি থাকে মোৰ ঘৰতে কিমান পণ্ডিত হা মোৰ ঘৰতেও আহে চান্দা লৈ যায় মই দিও আৰু হা। কিমান পাষ্টৰ আহে সিহঁতি কিবা কথা কব মই যে সিহঁতৰ ধৰ্মত যাই যাব এইটো কথা নহয় না। সেকুলার কান্ট্রি হয় ভাই। আর্টিকল 25 টু আর্টিকল 28 রাইট টু ফ্রিডম অফ রিলিজন আছে, তাত সব বস্তু লিখা আছে। আজি আমার সরকারে বোলে এইটো ধর্ম হব লাগিব এইটো ধর্ম হব লাগিব, ইট ডাজন্ট মিন কি সবে এইটো সরকারে যি কব এইটোৱে হব এইটো নহয় না। কানুন আছে না হ্যাঁ। সংবিধানৰ সুৰক্ষাটো কোনে কৰে? সুপ্রিম কোর্টে কৰে, অনারেবল সুপ্রিম কোর্টে কৰে। আমাৰ কনস্টিটিউশনৰ সুৰক্ষাটো সুপ্ৰিম কোৰ্টে কৰে। এইটো দায়িত্বটো আছে সুপ্ৰিম কোৰ্টৰ। এইটো পাগলমেনটো তাৰ দায়িত্ব নহয়। তো পাগলমেন মই তোকে কলো তোৰ লগৰীয়াৰ দোকান তেতিয়া তক নুখুলিব যেতিয়া তই নাহিবি। তই উমৰাংচত আছে ডিমা হাছাওত বুলি কৈছে, আমাৰ মানুহ আছে তাতো খবৰ কৰিলে তোকে তাতে ধৰি ল'ব। হলেও কথা এইটো নহয়, তই আহিবি ভালকৈ আহিবি সোনকালে তই আহিবি। একটা ভিডিঅ' তই বনাব লাগিব যে যিটো তোৰ পৰা ভিডিঅ' হৈছিলে বনোৱা হৈছিলে এইটো মোৰ পৰা গলতি হৈ গল বুলি। তই স্মাৰ্ট হবি কিন্তু অভাৰ স্মাৰ্ট নহবি। সমাজটো কেনেকা কৰি আমি গোটেই জাতি জনগোষ্ঠী আমি মিলি কেনেকা চলি আছে তোৰ পৰা স্মাৰ্ট স্মাৰ্ট মানুহ আছে ৰে। তই কি পাগল হে? তই কি ইমান অভাৰ আছে? তই ডিফুট থাকে বোলে হে। তই ইয়াতে আহি ভিডিঅ' বনাই আৰু তোৰ একটা ভিডিঅ' তই পপুলাৰ হব কাৰণে তই কন্টেন্ট বেলেগ কন্টেন্ট পোৱা নাই নেকি? কাকবাক ইনসাল্ট কৰিব, কাকবাক দমন কৰিব, কাৰবাৰ চুলা ধৰিব, টানি লৈ যাব হা। তই যদি ফেমাস হবলৈ মন যায়, তই যদি পপুলার হবলৈ মন যায় ভাই তই ভাল কন্টেন্ট বনাবি হ্যাঁ। ধ্ৰুৱ ৰাঠোৰ নিচিনা হ্যাঁ, বিবেক বিন্দ্ৰাৰ নিচিনা তই ভিডিঅ' বনাবি, কন্টেন্ট ক্ৰিয়েটৰ হবি হ্যাঁ। কাৰবাৰ একদম চুলা ধৰি হ্যাঁ, তাৰ ইমোশনটো কিমান যে হাৰ্ট হব। আৰু তই ৰিলিজনৰ নামত তই ৰেচিজমৰ ক্ৰাইম কৰি দিলে। তই ট্ৰাইবেল ল'ৰা হয়, ট্ৰাইবেল ছোৱালী হয়, তই দেখি পেলাই এইটো বস্তুটো তই তোৰ এগেইনষ্টত ST SC এট্ৰচিটিজ একো লাগিব। তই কি ভাবি আছো? নামটো তোৰ সুমন দাস না হয় না? সুমন দাস। সুমন দাস দে ভাই তোৰ সাইড পৰা কৈ দে দোকানটা বন্ধ হৈ গ'ল। মই কৈ আছো যে চাহ পাগলমেন তোৰ কাৰণে মোৰ দোকানটো বন্ধ হ'ব নালাগে। মোৰ মানে ঘৰৰ কণ্ডিশ্যন বহুত বেয়া। এতিয়া যদি মই দোকান নখোলো মই মৰা অপশ্যনে নাই, মৰিবই লাগিব। মোৰ এনেকা কণ্ডিশ্যন হৈ আছে ঘৰত। মই এতিয়া অপাৰেশ্যন কৰি আনিছো, এতিয়া আকৌ লৈ যাব লাগে। মই যদি এতিয়া দোকানখন এনেকা বন্ধ ৰাখো মোৰ কি অৱস্থা হ'ব? তই ভাই য'তে আছ আহি ল, সিহঁতিৰ লগত তই ডিছকাছ কৰি ল, সোনকালে কথা পাতি ল। মই যাতে কাম ভালকে কৰিম। মই ইয়াৰ মানুহ হয়, বোকাজানৰ মানুহ, বোকাজানত থাকিব লাগিব, দোকানত কৰিব লাগিব। ভিডিঅ' কেতিয়া কৰিছিলে? ভিডিঅ' মই 2-3 দিন হ'ব, ময়ো পাহৰি গৈছো। 2-3 মান হ'ব। এইটো ডিটেইল পাগলমেন নিজে আহিলে গম পাই যাব। জেগাটো কৈ দে। ইয়াতে হেৰিটো হণ্ডা শ্বৰুমৰ ওচৰত তই যে ভিডিঅ' বনাইছিলি, তই সেইটো ভিডিঅ' যেনেকা ভিডিঅ' হৈছে এতিয়া তহঁতি আহি কথা পাতি ল। এনেকা ধৰ্মৰ নামত বেয়া কব নালাগে। মানে শ্বিলঙৰ পৰা মানুহ আহিছিলে, 3জন আহিছিলে। এই ল'ৰাৰ চুলা ধৰি পেলাই টানি লৈ আহিছে, এই তই ক'ত যাই আছে বুলি। তহঁতৰ মা নাই, তহঁতৰ বাপ নাই বুলি ৰিলিজনৰ নামত সি বহুত কথা ক'লে। ইণ্ডিয়াটো এভিডেন্স একৰ পৰা চলে না, ইণ্ডিয়ান কানুন। এতিয়া সি কৈ আছে মোৰ কাৰণে ধৰ্মৰ পাঠ পঢ়াব আহিছে বোলে। তোৰ কাৰণে ধৰ্মৰ পাঠ যেতিয়া পঢ়াইছিলে এইটো ভিডিঅ'টোও দেখা ভাই। তই যোনটো আপলোড কৰিছে
তারটো তইহে তার গলা ফকরা ভিডিওটোহে আছিলে না, ধরা ভিডিওটোহে আছিলে। তো আমার ফাইনালি আমার কনক্লুজন একটাহে আছে, আমার কথাটো ইটোহে, তার দোকানটো আমি সদায় কাৰণে বন্ধ নকৰিম। তাৰ দোকানৰ ট্ৰেড লাইচেন্সো নাই দেই, টেক্সেশ্যন ডিপাৰ্টমেণ্টকেও কৈ আছো। এইটো দোকানৰ নামটো কি আছিলে, এইটো বোকাজান হণ্ডা শ্বৰুমৰ কাষত সুখানজানত, হা, ইণ্ডিয়ান পেট্ৰল পাম্পৰ অপজিট, একদম মুখামুখি। আৰু ইয়াত এটা কিবা ভাই আছে, আমাৰ ভাই, তাৰ নামটো কি আছিলে, টুটন না, টুটন দাস। টুটন দাস। তাৰ দোকান আছে বিনা লাইসেন্স, বিনা পিটেক্স। তো এইটো আছে হবলা, এইটো আমাৰ দায়িত্ব নহয়, এইটো কনচাৰ্ণ ডিপাৰ্টমেণ্ট আছে, টেক্সেশ্যন ডিপাৰ্টমেণ্ট, অট'নমাছ কাউন্সিল। আপোনালোকে আহিবি, চাবি কাহিনীটো কি কেনেকা হয়। আৰু আমাৰ মেছেজটো এইটো যে যদি বেয়া কৰা মানুহ আছে তো ভাল কাৰণেও, এতিয়া ভাল কাম কৰিবৰ কাৰণেও মানুহ এভেইলেবল আছে। একটা মানুহ কাৰণে আমি বদনাম নহম। এইফালে চাওক, ফেচ চাওক, ট্ৰাইবেল, নন ট্ৰাইবেল, সব জাতি, সব ধৰ্মৰ পৰা আমি এইটো এপিল কৰিছো যে পিচ হ'ব লাগে ভাই। এতিয়া ইমান বোকাজান, খটখটি, লাহৰীজান ইমান পিচ যে মেইনটেইন হৈ আছে, তাতে আকৌ পাগলমেন নিচিনা মানুহ আকৌ 10টা মান ওলাই যালে আকৌ কালি পৰহি ৱাৰ হৈ যাব। আৰু না কথাটো এতিয়া কৈ দে আকৌ জলদি আহিবলৈ কৈ দে। ভাই যদি ভাই তয়ো আহ, ভাই তয়ো কৈ দে, তোৰো কৈ দে, কৈ দে। আমাৰ ঘৰৰ কণ্ডিশ্যনটো বহুত বেয়া আছে, পাগলমেন ভাই জলদি আহ, তাৰ কাৰণে দাদা ফচি আছে ভাই। তোৰ কাৰণে আমি ফচি লাভ নাই না। তই এটা বেয়া কথা কৈ দিলি, এইটো চল্ট আউট কৰি দি, আমাৰ যেনেকা আছে সেনেকা কৰি দে ভাই। চলি আছো, আমাৰ কণ্ডিশ্যন বেয়া, আমি কাম কৰি খাই আছো। ভিডিঅ'টো সি নিজে ৰিমুভ কৰি দিছে। তই আহি যা, আহি কথা ৰিমুভ, পাতি তই ভিডিঅ' ৰিমুভ কৰিলো আছে, দাদা তাৰ লগত আছে, লগত আছে। গ্ৰুপটো আছে ভাই, তই আহিব লাগিব জলদি আহ। পাগলমেন নামটো কি আছিলে? পাগলমেনটো সুমন দে বা দাস এনেকা লিখে। ক'ত থাকে সি? ঘৰটো নাওজান বা আৰু ডিপুত চাইড আৰু বিজনেছ আছে, বিজনেছ। আহি থাকে ন মানুহটো? আহে, তাৰ গাড়ীও আনে, বেলেগ গাড়ীও পঠাই বনাবলৈ, এনেকা আমিতো বনাই দিম, সব গাড়ী আহিলো। প্লিজ জলদি আহি যা ভাই, আমাৰ ঘৰৰ কণ্ডিশ্যন বেয়া, দোকানটো বন্ধ কৰাই দিছে দাদা। আমি যেনেকা কৈ আছে এনেকা কৰি আছো, তই এনেকে কৰি